অসমৰ পৰ্যটন উদ্যোগ বুলি ক'লে প্ৰথমতেই নাম আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। প্ৰতি বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে বিভিন্ন ঠাইৰ পৰা দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটে আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰে পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন হৈছে নদী পৰ্যটন। কিদৰে কৰা হৈছে এই নদী পৰ্যটনৰ ব্যৱস্থা, ক'ৰ পৰা ক'লৈ কেনেকৈ নদী পৰ্যটনৰ জৰিয়তে পৰ্যটকসকলক সেৱা আগবঢ়োৱা হ'ব, পৰ্যটকে কিদৰে নদী পৰ্যটনৰ আনন্দ উপভোগ কৰিব পাৰে, এই সকলোবিলাক দেখুৱাবৰ কাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। শেষলৈকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ মই ক'ত উপস্থিত আছোঁ। মই বৰ্তমান য'ত উপস্থিত আছোঁ এয়া হৈছে শোণিতপুৰ জিলাৰ ভোমোৰাগুৰি অঞ্চল। সিফালে যদি চাই সেয়া হৈছে কলীয়া ভোমোৰা সেতু, শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী কলীয়া ভোমোৰা সেতু। আৰু এই কলীয়া ভোমোৰা সেতুৰ ঠিক তলৰ পৰাই ব্ৰহ্মপুত্ৰত ব্যৱস্থা কৰা হৈছে নদী পৰ্যটনৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে নগাঁও জিলা বন বিভাগৰ উদ্যোগত এই ব্যৱস্থা কৰা হৈছে। আৰু এইফালে হৈছে এয়া ভোমোৰাগুৰি পাহাৰ। গতিকে এটা সুন্দৰ লোকেশ্যন, সুন্দৰ ঠাই, মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত এই ঠাইখিনিৰ লৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বন বিভাগৰ ফালৰ পৰা ইয়াত নদী পৰ্যটনৰ ব্যৱস্থা কৰা হৈছে। ক'ৰ পৰা কি ধৰণে পৰ্যটকসকল যাব পাৰিব, নাৱেৰে কি ধৰণৰ ব্যৱস্থা আছে, আমি সকলোখিনি দেখুৱাম। গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আশা কৰিছোঁ এই ঠাইখিনিলৈ আপোনালোক আহি আপোনালোকেও সেই নদী পৰ্যটনৰ আনন্দ উপভোগ কৰিব পাৰিব। এই মুহূৰ্তত আপোনালোকে যিসমূহ এই মেচিন নাও দেখিছে, এই মেচিন নাওসমূহৰ জৰিয়তে পৰ্যটকসমূহক ভোমোৰাগুৰিৰ পৰা কাজিৰঙালৈ লৈ যোৱা হ'ব আৰু তাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকসকলে। আৰু এনেধৰণে ইয়াত নাওসমূহ সাজু কৰি ৰখা হৈছে আৰু আমি দেখুৱাম, নাৱত উঠি যাম আৰু কেনেকুৱা ধৰণৰ এটা অভিজ্ঞতা অনুভূতি হয় সেয়াও আপোনালোকক দেখুৱাই যাম। গতিকে চাই থাকিব আমাৰ লগত এই নদী পৰ্যটন ব্যৱস্থাৰ সবিশেষ। এতিয়া আমি আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত। এখন স্পীড বোটৰ জৰিয়তে আমি ভ্ৰমণ কৰি আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি। লগত কেইবাজনো সতীৰ্থ সাংবাদিক আছে। চামগুৰিৰ প্ৰদীপ বৰা মোৰ পিছফালে উপস্থিত আছে। নমস্কাৰ, এটা হাঁহ এটা কিবা এটা কওক আৰু। হয়, আৰু কলিয়াবৰ, চামগুৰি, নগাঁৱৰ কেইবাজনো সতীৰ্থ সাংবাদিক আমাৰ লগত উপস্থিত আছে। আগফালে কেমেৰা পাৰ্চন প্ৰণৱ কেমেৰা লৈ ব্যস্ত হৈ আছে। এনেধৰণে আমি আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰিছোঁ আৰু এনেধৰণে পৰ্যটকসকলো আহি এনেকুৱা ধৰণৰ মেচিন নাৱৰ জৰিয়তে বা স্পীড বোটৰ জৰিয়তে তেওঁলোকে এই নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। মই কিছু দৃশ্যাংশ দেখুৱাই দিছোঁ। এয়া সন্মুখত হৈছে কলীয়া ভোমোৰা দলং আৰু কলীয়া ভোমোৰা দলঙৰ তলৰ পৰা আৰম্ভ কৰি কাজিৰঙালৈকে এই অঞ্চলটোত নদী পৰ্যটনৰ ব্যৱস্থা কৰা হৈছে। আৰু এই নদীৰ পৰ্যটনৰ জৰিয়তে পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰাৰ লগতে কাষৰীয়া অঞ্চলৰ যি নৈসৰ্গিক পৰিৱেশ, সেই পৰিৱেশৰ শোভা উপভোগ কৰিব পাৰিব। আৰু বিশেষকৈ ক'ব লাগিব যে ভোমোৰাগুৰিৰ পৰা আৰম্ভ কৰি শিলঘাটলৈকে এই অঞ্চলটোত যি নদীৰ ডলফিন, ৰিভাৰ ডলফিন, শিহুৰ যথেষ্ট উপস্থিতি দেখিবলৈ পোৱা যায় আৰু পৰ্যটকসকলে সেই শিহুৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব।
আৰু এই মুহূৰ্তত আমি কলিয়ামৰা দলঙৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ। এই মুহূৰ্তত দেখুৱাইছোঁ যে কলিয়ামৰা দলঙৰ লগতে যিখন নতুন দলং নিৰ্মাণ কাৰ্য চলি আছে, এইখন হৈছে নতুন কলিয়ামৰা দলং নিৰ্মাণ কাৰ্য চলি আছে। পুৰণি দলঙৰ লগতে নতুন দলংখন নিৰ্মাণ কৰি থকা হৈছে আৰু কিছুদিনৰ পিছত হয়তো এই দলংখন সম্পূৰ্ণ হ'ব আৰু পৰ্যটকৰ বাবে এক অপূৰ্ব দৃশ্য হ'ব পাৰে। এই দলঙৰ যি অৱস্থিতি, সেই অৱস্থিতি ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা দলঙৰ যি দৃশ্য, এয়াও পৰ্যটকৰ বাবে এক আকৰ্ষণীয় দৃশ্য হ'ব পাৰে। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক নৱ সংযোজন এই নদী পৰ্যটন। এনেধৰণেই পৰ্যটকসকলে স্পীডবোটৰ জৰিয়তে বা নাৱৰ জৰিয়তে, যন্ত্ৰচালিত নাৱৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই ব্যৱস্থা কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষৰ লগতে নগাঁও জিলা বন বিভাগে। আৰু এনেধৰণে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে গৈ কাষৰীয়া যি কলিয়াবৰ বা তেজপুৰৰ বিভিন্ন ঐতিহাসিক সমলসমূহ আছে, সেই সমলসমূহো তেওঁলোকে উপভোগ কৰিব পাৰিব। আপুনিও যদি ইচ্ছা কৰে তেনেহ'লে এনেধৰণে নদী পৰ্যটনৰ যি মাদকতা, সেই মাদকতা উপভোগ কৰিব পাৰিব। আপোনালোকেও যদি এই নদী পৰ্যটন ব্যৱস্থাৰ আমেজ ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে আহিব পাৰে এই ভোমোৰাগুৰিলৈ। কলিয়ামৰা দলঙৰ তলতে থকা যি ভোমোৰাগুৰি বনখণ্ড বিষয়াৰ কাৰ্যালয় আছে, এই স্থানতে টিকট কাউণ্টাৰৰ ব্যৱস্থা কৰা হ'ব আৰু সেই টিকট কাউণ্টাৰত আপোনালোকে টিকট ক্ৰয় কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰে বিভিন্ন স্থানলৈ এনেধৰণে পৰিভ্ৰমণ কৰিব পাৰে নাৱেৰে। শিলঘাট, বুঢ়াচাপৰি, গণেশঘাট আদি বিভিন্ন ঠাইৰ যি শোভা, সেই শোভাসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু তাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ দুয়ো কাষৰ যি সভ্যতা সংস্কৃতি, সেই সভ্যতা সংস্কৃতিৰ লগতো আপুনি পৰিচয় হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।